দাদাৰ কোনবিলাক কথাই তোমাক বহুত বেছি আমনি কৰি আছে এতিয়া আসল কথাটো ক'বলৈ গ'লে দাদাই বহুত বেছি এক্সাইটেড হৈ আছিলে ৰৈ ৰৈ বিনালেৰ বাবে যেতিয়া মোক দাদাই 2021ত কৈছিলে যে তেতিয়া আমি মনৰে কইনা গানটো শ্বুট কৰি আছিলোঁ আৰু মা মোৰ শ্বুটিঙত যায় প্ৰত্যেকটো শ্বুটিঙত বা পাপা হ'লেও যায় মনৰে কইনা শ্বুটিং শেষ হ'বৰ আগদিনাখনে দাদাই মাক কৈছে মোক এটা ছাৰপ্ৰাইজ দিম দেই তই নকবি সেইদিনাখন তাৰ নেক্সট দিনাখন মনৰে কইনাৰ শেষটো দিন আমি শ্বুট কৰিম এটা চিন আছে গানটো যিসকলে চাইছে জানিব বা যিসকলে চোৱা নাই চালে গম পাব মই দৌৰি আহোঁ দাদা হুইল চেয়াৰখনত বহি থাকে সেই চিনটো শেষ হোৱাৰ লগে লগে দাদাই কৈছে তই মোৰ